মই সুব্ৰতে আপোনাক নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ব্লগটি অতি ইণ্টাৰেষ্টিং হ'ব গৈ আছে। চাওকচোন কি হ'ব গৈ আছে। অকণমান পিছত আমি এঠাইলৈ ফুৰিবলৈ যাম আৰু এই ফুৰিবলৈ যোৱা ঠাই এখনৰ সৌন্দৰ্য আপোনাক দেখুৱাম। আপোনালোকে চাবচোন বাৰু। অকণমান পিছত আমি ক'লৈ যাওঁ আৰু কি কৰোঁ। তো ভাবিছোঁ এতিয়া অকণমান এই লগৰ ৰুমৰ পৰা আহোঁগৈ। মোৰ তলৰ ফ্ল'ৰত নামিলে লগৰ ৰুম গৈ পামগৈ। যাবি নেকি? ব'ল মোৰ লগত ব'ল। সোনকালে লগজনৰ নাম সঞ্জয়। আপুনি দেখাব। মই চেণ্ডেল লৈ মই চেণ্ডেল পিন্ধি লওঁ ৰ'ব। চেণ্ডেল পিন্ধিহে যাব লাগিব। মোৰ আৰু চেণ্ডেল ক'ত গ'ল? चप्पल पहन लिया हूँ भी। सैंडल पिंधि ललो और सैंडल पिंधि गति কৰিছো আৰু আমাৰ ফ্ৰেণ্ডৰ মেইন সুইচ অফ কৰি দিও। সুইচ অফ কৰি দিয়া নহলে প্ৰবলেম হ'ব। অফ কৰি দিলে ভালে কথা। লৈ যাও। ইয়াতে আৰু আমি ওলাই আহিলো আকৌ এনেকৈ। ইয়াত গেট মাৰিব দিলো। মাৰি দিয়া গেট। আমি ডাইৰেক্ট তাৰ ৰুমলৈ গৈ পাম। এইটো জংঘলৰ মাজে মাজে গতি কৰিছোঁ। গেটটো খোলচোন বাৰু। বহুত পিছল কলিং বেল বজাই দিয়া খোলাই আছে। দৰ্জা তাক স্বাগতম জনাইছোঁ। আমাৰ ফ্ৰেণ্ডৰ ৰুমলৈ স্বাগতম জনাইছোঁ। এয়া সঞ্জয় ৰুমৰ পৰা ওলাই আহিছে। নিতু দৌৰিছে। এই গামোচা পিন্ধা আছিলে, লাজতে গুচি গৈছে। গামোচা পিন্ধাৰ কাৰণে লাজতে গুচি গৈছে আমাৰ সঞ্জয় আহি গ'লো। আড্ডা চলে আহা। আড্ডা মানে একদম দামান আড্ডা। যেতিয়ালৈকে আড্ডা মানে 2-3 ঘণ্টা পাৰ হৈ যায় আড্ডা গমেই নাপাওঁ। এইটো আমাৰ সঞ্জয় ছাৰৰ ৰুম। সঞ্জয় ছাৰে পেণ্ট পিন্ধিব ধৰিছে। অ'কে, মই ইফালে ঘূৰাই দিছোঁ। কেমেৰা চিন্তা নাই দিয়া। লুডু খেলিব বোলে। অ'কে, ক'ত আমাৰ নিতু ছাৰ কি হ'ল? এইয়া নিতু ছাৰ ওলাই আহিছে। নিতু ছাৰ গেঞ্জি পিন্ধি আছিল। গেঞ্জি খুলি আহিছে। দেখিছা আপুনি পিন্ধি আহিছে। অকণ শ্ব' কৰি দিয়া না। বডিটো দেখুৱাই দিয়া। এই এনেকে নহয়, এনেকে একদম চিধাকে। তোমাৰ সঞ্জয় অকণমান দেখুৱাই দিয়া। গোটেইকেইটাকে আকৌ লগ পালোঁ। আৰু ব্লগিং ছেটআপটো কেনে লাগিছে কোৱা এবাৰ? আপোনালোকে চাই থাকিব আমাৰ মাজত। ছাবস্ক্ৰাইব কৰিব। আজি নতুন ব্লগিং ছেটআপ লৈ কৰি আছোঁ। ইউনিয়নজিৰ আমি ট্ৰাইপড ব্যৱহাৰ কৰি আছোঁ আৰু বয়াৰ মাইক ব্যৱহাৰ কৰিছোঁ। এইবাৰ নিশ্চয় ধুনীয়া চাউণ্ড কোৱালিটি পাব আৰু ভিডিঅ' ষ্টেবিলাইজেশ্যন অকণমান পাব ভাল। ত' সিহঁতৰ লগত অকণমান আড্ডা দিওঁ, অকণমান ফূৰ্তি কৰোঁ। অকণমান পিছত আমি ফুৰিব যাম দেই। ব্ৰহ্মপুত্ৰৰ পাৰত যাম ন। সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে আমি যেতিয়া গোটেইখিনি যাম চাব। তাতে মানৱ সম্পদ গোটেই চাব পাৰিব ব্ৰহ্মপুত্ৰৰ পাৰত। তাতে গৈ কি কৰোঁ চাবচোন বাৰু। নিতুজ কিবা ক'বা? কি ক'বা? কি ক'ম? তাত কৈ ছোৱালী চা। যিয়ে নহওক অকণমান পিছত আকৌ লগ পাম নদীৰ পাৰত। চাই থাকিব ব্লগ। এতিয়া আমি অকণমান চাৰ্জ দিওঁগৈ। মোৰ মোবাইলত চাৰ্জ শেষ হৈ গৈছে। নিতুজ তোমাৰ কামটোৰ কাৰণে তুমি ৰেডি হৈ থকা। এতিয়া আমি ওলাই দিছোঁ ইয়াৰ পৰা। বাই বাই, লগ পাই আছোঁ। অকণমান পিছতে ৰেডি হৈ যোৱা ব্ৰহ্মপুত্ৰ পাৰলৈ গ'লে। মোৰ মোবাইলৰ চাৰ্জ নাই, চাৰ্জ দি লওঁগৈ। সিহঁতৰ ৰুমৰ পৰা ওলাই দিলোঁ। চলো ফুল দো इसको। পুনৰ ৰুমলৈ আহি গ'লোঁ। এতিয়া মোবাইল অকণমান চাৰ্জত দিওঁ। বেছি নহয় 10 মিনিট চাৰ্জ দিলে হৈ যাব। আৰু চাৰ্জ দিয়াৰ পিছত ফুৰিব যাওঁ ব্ৰহ্মপুত্ৰ। ৰেডি হৈ গৈছোঁ এনেকৈ।
এয়া আমাৰ ছাৰ ৰেডি ৰঙাপাৰা ৰঙাপাৰা বুলি কৈছোঁ তাৰপিছত ছাৰে এনেকৈ লৈছে এতিয়া নালাগে এখন থৈ দিয়ে এতিয়া প্ৰয়োজন নাই দহ লগাই লোৱা এতিয়া নামো গৈ আহি লাহে লাহে যাওঁ আৰু লাহে লাহে গৈ ফুৰিব যাম আৰু এজন ছাৰ আহিছে এই ছাৰজনেও যাব একচুৱেলি ছাৰৰ কাৰণে ৰুম চাব লাগে এক্সাম ছাৰৰ কাৰণে ৰুম চাই তাৰপিছত আমি গৈ আছোঁ এতিয়া আৰু ছাৰৰ কাৰণে ৰুম বিচাৰিছিলোঁ আৰু এই ছাৰৰ ৰুম বিচাৰি মই হাইৰাণ হৈ গৈছিলোঁ ক'তো ৰুম নাপাওঁ চবেই বোলে ফেমিলিক ৰুম দিয়ে এতিয়া ছাৰক বিয়াটোহে পাতি দিব লাগিব তেতিয়াহ'লে সোনকালে আমি ৰুম পাম ব্ৰহ্মপুত্ৰ পাৰত যাওঁ ছাৰে বা কি কয় কি হ'ব না ছাৰ একদম ব্ৰহ্মপুত্ৰ পাৰৰ পৰা ধৰি লৈ আনিম উপায় নাই আৰু সেয়াই আৰু লাষ্ট অপশ্যন এতিয়া ছাৰ মেমৰ ঘৰতে থকা আছিলে সিহঁতে আগে আগে গৈ আছে মই পিছে পিছে সিহঁতক ডিষ্টাৰ্ব দিয়া নাই আৰু এনেকৈ চলি আছে এতিয়া যাত্ৰা বৰ্তমান পিছফালে দেখা পাইছে কৃষ্ণচূড়া আকাশ এতিয়া ডাৱৰীয়া বাপৰে ৰুম বিচাৰি হাবাথুৰি খাই গৈছোঁ তথাপিও ছাৰৰ কাৰণে ৰুম বিচাৰি পোৱা নাই তথাপিও সংকল্প লৈছোঁ ৰুম বিচাৰি দিম বুলি ছাৰ আপোনাক কিজনী জাপ দিম নাপায় তেনেকৈ ক'ব নাপায় নহয় সাঁতুৰিবলৈ তো কি হ'ব ফিৰছে মিছন ফেইল আৰু এটা মিছন ফেইল হৈ গ'ল আৰু এটা ৰুম আমি নাপালোঁগৈ তো আমাৰ প্ৰচেষ্টা জাৰি আছে এতিয়ালৈ আহি ডিব্ৰুগড়ৰ আমোলাপট্টি আহি পাই গ'লোঁ পুলিচ পইণ্ট এইফালে বজাৰ আছে মাজে সময়ে ইভিনিং সময়ত বজাৰ বহে চব্জি বজাৰ আৰু মাংস কাটে ইফালে কেতিয়াবা মেইন বজাৰত নাপালেও ইভিনিং সময়ত আমি ইয়াতে আহিলে পাই যাওঁ এনেকৈ বিক্ৰী কৰি আছে ইয়াতে লাও কোমোৰা বেঙেনা আমাৰ প্ৰীতমে আগে গৈ আছে ওপৰফালে উঠি আছে just few minutes later you will see a big bikini যদি চাব পাইছে কি আহিব ব্ৰহ্মপুত্ৰ বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ ছবি আপোনালোকে দেখা পাইছে ই গুচিয়ে গ'ল আমাৰ প্ৰীতম আগলৈ চাবলৈ ধুনীয়া বতাহ আৰু এয়া ভিউ চোৱাৰ কাৰণে ইয়ালৈকে আহিলোঁ এই দেখা পাইছে ইফালে মানুহবোৰ চাই আছে চবে ব্ৰহ্মপুত্ৰ ভিউ ল'বলৈ হাৱা ল'বলৈ ভাবিছিলোঁ ছানছেট চাওঁ কিন্তু আকাশ ডাৱৰীয়া আৰু আমাৰ হাতত পলমো হ'ল বাৰু বহুত পলম হৈ গ'ল মানে সেয়া নহ'লগৈ ছাৰহঁত কেনে পালে চাই আমাৰ সঞ্জয় ছাৰে বা কি কয় নীতিশ ছাৰ কিন্তু ছাৰলৈ অকণ বেয়াও লাগিছে ছাৰৰ কাৰণে ৰুম বিচাৰি আহিছিলোঁ একচুৱেলি ৰুম নাপালোঁ ছাৰৰ কাৰণে এতিয়াও পাম যিয়ে নহওক ইয়াৰে বতাহ ইয়াৰে শীতল বতাহে আমাক মন প্ৰাণ সকলো শান্ত কৰি দিলে বলক অকণমান খোজকাঢ়োঁ পাৰে মাথাউৰি পাৰে আৰু আমাক আপোনালোকক দেখুৱাওঁ কেনেকুৱা ইয়াৰ পৰিৱেশ এনেকুৱা মাথাউৰিৰ পকা হৈ আছে ৰাস্তা আৰু এনেকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী বৈ গৈ আছে ৰাতি হ'লে অকণমান হ'লে ইফালে বগীবিল দলঙৰ লাইটো দেখিবলৈ পোৱা যায় অকণ যেতিয়া আপোনালোকে দেখা নাপাব ইয়াতে ব্লগ শ্বুট কৰাৰ কাৰণে সকলোৱে মোৰ ফালে চাই আছে তথাপি আৰু লোকেল ঠাই নহয় কোনেও চিনি নাপায় লাষ্ট ভয় একো কৰা নাই এই বেটা তই অকলে কি কৰিছা ভয় নকৰিবি ফুৰোৱা যাবিনে মোৰ লগত নাযায় বোলে এই আমাৰ দুজন ছাৰ আকৌ আহি আছে পিছফালৰ পৰা আমাৰ সঞ্জয় হৈ গ'ল নেকি কি ভাল লাগিছে নে নাই কোৱা বহুত ভাল লাগিছে আৰু অকণমান আগত আহিব লাগিছিল ন
আৰু ভাল লাগিলে কিন্তু বতৰো ডাৱৰীয়া না আগতে আহি চাব কি মোৰ ব্যস্ত হৈ আছে আৰু আমাৰ সঞ্জয়ৰ ফটো লৈছে সঞ্জয়ে আমাৰ পোষ্ট দিছে আৰু এইবাৰ সুপাৰ হিট হৈ যাব ইনষ্টাগ্ৰাম ফেচবুক আৰু কিহত হোৱাটছএপ অকণমান পিছতে গৈ ৰুমত গৈ ষ্টেটাছ লগাব আমেজিং ভিউ অফ ব্ৰহ্মপুত্ৰ আমাৰ নিতুছে বা কি মিচিকিয়ে হাঁহি আছে নিতুছ সঞ্জয় অকণমান মাস্কটো খুলি দিয়া না তেতিয়াহে গম পাম কোন সঞ্জয় হয় নে কি হয় আমাৰ ইয়াকতো ক'বই নালাগে কি মাস্ক লৈয়ে অহা নাই মাস্ক লৈ পকেটত আছে পুলিচ চেফটি কথা শুনক পুলিচ চেফটিৰ কাৰণে মাস্ক পকেটত ৰাখিছে তাই নহয় কি তুমি না থৰি না কবিতা কাৰণে পিন্ধিছা নামি গৈছোঁ দেই আকৌ অকণমান সময় হ'লেও অকণমান সময় হ'লেও যে ইয়াতে কটাব পাৰিছোঁ ভাল লাগিছে দেই আহিছিলোঁ কি কাৰণত কৰিছোঁ কি আৰু কৰিব গৈ আছোঁ কি সেয়াই হ'ল আমাৰ জীৱন বোলে সেয়া আমাৰ জীৱন আহি ৰাতিয়ে হৈ গ'ল তাৰ পৰা খোজকাঢ়ি আহি আছোঁ এতিয়া সন্ধিয়া হৈ গ'ল এতিয়া গৈ অকণমান পিছত ৰুম পামগৈ বহুত বিচাৰিলোঁ ছাৰৰ কাৰণে ৰুম নাপালোঁ ছাৰক বিদায় জনালোঁ ৰাতিৰ দৃশ্য গছবোৰ ৰাতিও এনেকৈ উজলি আছে লাইটৰ পোহৰত আমাৰ তিনিজন আগে গৈ আছে মই পিছে গৈ আছোঁ